নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলোৱে ভালে আছে আমিও বাৰু ভালে আছোঁ আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ বিশেষ ভিডিঅ' বুলি এইকাৰণেই কৈছোঁ মানে পাঞ্জাৱত আমি যিহেতু একেলগে আছোঁ উজনি নামনিৰ কেইঘৰমান তো আমাৰ উজনিৰ ধেমাজিৰ দাদা এগৰাকী তাঁতি দাদাৰ সৰু ছোৱালীজনীৰ আজি তুলনি বিয়াৰ মানে চতুৰ্থ দিনীয়া যিখিনি নীতি নিয়ম সেইখিনি কৰিব ওলাইছে আচলতে ইয়াত যিমানখিনি বস্তুৰ আমাৰ অসমত তুলনি বিয়া হ'লে যিমানখিনি বস্তুৰ প্ৰয়োজন থাকে এভেইলেবল পোৱা যায় ইয়াত পোৱা নাযায় কিবাকৈ মানে আমি যিমান পাৰোঁ সম্ভৱ মানে যোগাৰ কৰিবলৈ চেষ্টা কৰিছোঁ যেনেকৈ পাণ দেখিছে পাণ ইয়াত বিচাৰি বিচাৰি পাইছোঁ কিন্তু এখনত 10 টকাকৈ আৰু আম পাত ধুনীয়াকৈ এইখিনি দৰ্জাৰ সন্মুখত যে লগাই ধুনীয়াকৈ আমি মালা গাঁঠি লগালোঁ বাকী আমাৰ উজনি আৰু নামনিৰ বাৰু নিয়মবিলাক বহুত বেলেগ বেলেগ হয় উজনিৰ ফালৰ পৰাও যিখিনি নিয়ম নীতি থাকে আমি দেখিলোঁ যিমান সম্ভৱ তেওঁলোকৰ ফালৰ পৰা নীতি নিয়মখিনি কৰিবলৈ চেষ্টা কৰিছে এতিয়া উপায় নাই আৰু বাথৰুমতে গা ধুৱাব লগা হৈছে ধুনীয়াকৈ আঙঠি শিৰত লৈ পেলাই ধুনীয়াকৈ তেল দি এনেকৈ তেল দিছিলে নেকি ধুনীয়াকৈ গা ধুৱাই দিলে আৰু গা ধুৱাই নহয় এইটো আঙঠিটো এতিয়া পিন্ধাই দিলে মানে এইটো নতুন আঙঠি হয় আৰু এতিয়া মাকে কি কৰিলে মাহ হালধিৰে ধুনীয়াকৈ গা ধুৱাই দিলে এতিয়া বাৰু যিহেতু তুলনি বিয়াৰ কইনা আমি বাৰু গা নুধুৱালোঁ মাকে ধুৱালে ধুনীয়াকৈ আমি চালোঁ কইনাজনীৰ কি ফূৰ্তি 4 দিনৰ মূৰত যিহেতু গা ধুবলৈ পাইছে আমাৰ নামনিত অকণমান নিয়মবিলাক বেলেগ হয় এনে একে হয় কিন্তু অলপ কিছুমান মানে বেলেগ বেলেগ হয় নিয়ম তাৰপিছত কইনা গা ধোৱা হোৱাৰ পিছত কইনা যিহেতু আমি ইয়াত পৰিৱেশ পৰিস্থিতিৰ লগত মানে খাপ খুৱাই চলিব লাগিব নীতি নিয়মখিনি কৰিব লাগিব তেনেকৈ ৰুমতে আমি এইখিনি কৰিব ওলালোঁ প্ৰসাদ পাতি আগবঢ়াই ধুনীয়াকৈ কইনাক এতিয়া আমি সজাই পৰাই তুলিম আৰু যিখিনি তুলনি বিয়াত যিখিনি মানে প্ৰত্যেকজন ছোৱালীয়ে তুলনি বিয়াত যিখিনি মানে উপভোগ কৰিব পাৰে নিজৰ তুলনি বিয়াত সেইখিনি যাতে কমি নহয় সেইখিনি আমি চেষ্টা কৰিছোঁ ছোৱালীজনীলৈ বাৰু বাকী আৰু এদিন পাৰ্টি ৰাখিব বাৰু আশে পাশে যিমানখিনি আমাৰ বাহিৰৰ মানুহ হওক অসমৰ মানুহ হওক তেনেকৈ মাতিব এতিয়া আমি 4 দিনীয়া যিখিনি নীতি নিয়ম সেইখিনি ধুনীয়াকৈ কৰিলোঁ যিমান সম্ভৱ ভাল লাগিছে বাৰু বাহিৰত হ'লেও যে এইখিনি আমি কৰিব পাৰিছোঁ সকলোৱে মিলি পেলাই অসমীয়া পৰিয়ালকেইটাই মিলি পেলাই ধুনীয়াকৈ কৰিলোঁ কইনাজনীও কি ফূৰ্তি কিমান দিনৰ পৰা যে ৰখি আছিলে বিয়া কেতিয়া লাগিব সকলোৱে আশাবাদী আছিলোঁ আশা কৰি আছিলোঁ যে আমি তুলনি বিয়া পাম এতিয়া বাৰু ঘৰত গৈছিলে সিহঁতে কিন্তু ইয়াত অহাৰ পিছত আমাৰ ভাগ্যত আছে তুলনি বিয়াখন ধুনীয়াকৈ পালোঁ দেখিছে এইখিনি নিয়ম কৰিলে সেন্দুৰ লগোৱাখিনি এতিয়া আমাৰ কইনাৰ সম্পূৰ্ণ কইনাৰ আমাৰ যিখিনি আজি 4 দিনীয়া নীতি নিয়মত যিখিনি ষ্টাইল কৰিব লগা হ'ল সেইখিনি সম্পূৰ্ণ হৈ গ'ল কইনাৰ লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰিও জনাব দেই বাৰু আমাৰ বিউটিচিয়ান নাই আমিবোৰে সজাই পৰাই তুলিছোঁ আৰু এনেকৈ চিম্পুলকৈ তাৰপিছত এতিয়া কইনাৰ নীতি নিয়ম হোৱাৰ পিছত তেতিয়া খানা মেইন তুলনি বিয়াৰ খানা মেইন আমিয়ে বাৰু বনাই আছোঁ আমিয়ে গোটেই নিয়মখিনি কৰিলোঁ আমি গোটেইকেইজনীয়ে বনাই পেলাই ধুনীয়াকৈ আজি 4 দিনীয়া যিখিনি নীতি নিয়ম আৰু যিহেতু সমাজৰ মানুহ ভাত খুৱাব লাগে সেইকাৰণে ভাত খোৱাৰো ব্যৱস্থা কৰিছে আজি বাৰু নিৰামিষ ধুনীয়াকৈ কেনেকুৱা হৈছে বাৰু পনীৰ এইটো চব্জিটো কিন্তু মই বনাইছোঁ দেই কালাৰটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন ধুনীয়া হৈছেনে আৰু কি কৰি আছে আন্টি দেখিছেনে শুকান ভাজি বনাই আছোঁ আমাৰ মাইনাৰ তুলনি বিয়াৰ বাকী ভালেই লাগিল বহুতখিনি ভাল লাগিল কিন্তু ভাল লাগিলে হয় আমাৰ অসমত যিমানখিনি সা সঁজুলি পোৱা যায় যিমানখিনি বয় বস্তু থাকে সেইখিনি ইয়াত অভাৱ যিহেতু তেনেকৈ আমি যিমান দূৰ সম্ভৱ নিয়মখিনি কৰিবলৈ চেষ্টা কৰিছোঁ গোটেইখিনি নহ'ল যদিও তাতে ধুনীয়াকৈ হৈ গ'ল আমি ৰন্ধা বঢ়া কৰিলোঁ তাৰপিছত খাই বৈ এতিয়া আমি কইনাৰ সৈতে ফটো উঠাত লাগিলোঁ কইনাই যে ড্ৰেছে চেঞ্জ নকৰে বাৰে বাৰে কৈছোঁ মাইনা গৰম লাগিছে যদি কাপোৰটো খুলি থোৱা তাই যে থ'বই বিচৰা নাই এতিয়া যিহেতু প্ৰত্যেকজন ছোৱালীৰে হেঁপাহ থাকে নিজৰ তুলনি বিয়াত সাজি কাচি ধুনীয়াকৈ থাকিব বহুত সময়লৈকে থাকিলে বাৰু আবেলিলৈকে ধুনীয়াকৈ খাই বৈ আমি সকলোৱে ফটো উঠিলোঁ তাৰপিছত ইমান গেলা গৰমত ঘামি জামি এতিয়া আহি গ'লোঁ ৰুমত দেখিছে নহয় কিমান ঘামিছোঁ বাকী আপোনালোকৰ সকলোৰে নিশ্চয় ভাল আজিলৈ আহিছোঁ বাই বাই